সো হেল্ল' মোৰ মৰমৰ ৰাইজসকল, কেনে খবৰ আপোনালোকৰ? মোৰ খবৰ বহুত ভাল। বলকচোন মোৰ লগত আজি মোৰ নতুন ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আজি গৈ আছোঁ আমি হস্পিটেললৈ, এয়া ব্লকত গৈছোঁ আমি দৰৱ আনিবৰ কাৰণে, ছাগলী গৰুৰ কাৰণে দৰৱ আনিবৰ কাৰণে গৈ আছোঁ। হাৰ্দিক, মই আৰু হাৰ্দিকৰ দেউতাক গৈ আছোঁ আজি বজাৰ কৰিবৰ কাৰণে। মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো বলকচোন মোৰ লগত চাই যাওঁ আজি। এইখিনি কঁঠালগুটি গুচাই অকণমান হেলুৱাই আছে, অঁতৰাই ল'ব লাগিব এইবোৰ। আজি কঁঠালগুটি বনাম বুলি ভাবিছোঁ। এয়া মায়ে কঁঠালগুটি আৰু দাইলৰ লগত মিক্স কৰি বইল কৰি পেলাই খাম বুলি ভাবিছোঁ আজি। হালধিও নিদিওঁ নেকি আজি, হালধিও নিদিয়াকৈ খাই চাওঁচোন। তেলো নিদিওঁ বাপেকে, ডাইৰেক্ট বইলকৈ একদম আজি টিপটপ। কেনেকুৱা লাগে আজি মিশ্ৰণটো বনায়ে চাওঁ একেবাৰে আজি। এই ৰঙা বাকলিটো গুচাবলৈ পাহৰিয়ে থাকিলোঁ, আকৌ ৰঙা বাকলিটো গুচাই ল'বলগীয়া হৈছিলে। এই দুটা থাকি গ'ল আৰু দুটানো কি থৈ দিম, সেই দুটাও গুচাই পেলাই ধুনীয়াকৈ এতিয়া আজি আঞ্জাখন একদম বইলকৈ খাম বুলি ভাবিছোঁ। বইলকৈ কেনেকুৱা লাগে? মোৰ বইল একদম পূৰা ভাল লাগে, কিন্তু আপোনালোকৰ বইল খাই কেনেকুৱা লাগে? স্বাস্থ্যৰ কাৰণে বহুত ভাল, কিন্তু বইল খাই থাকিব লাগে। আমি কিন্তু বইল খাওঁ বেছি। চব্জিখিনি সিজাই মেলি ভাত পানী সিজাই এতিয়া আমি আনিবলৈ গৈছোঁ মাটি। মা আৰু মই গৈছোঁ মাটি আনিমগৈ এতিয়া ঘৰ মুচিবৰ কাৰণে, যিহেতু আমাৰ কেঁচা ঘৰ মাটি দি মুচিবই লাগিব। মাটি আনিবলৈ যাওঁতে এবাৰ পথাৰখনো এক পাক মাৰি পেলাই চাই আহিছোঁ কেনেকুৱানো হ'ল ধান। এইয়া মায়ে মাটি খান্দি আছে, মই ভিডিঅ' কৰিছোঁ, ময়ো খান্দিছোঁ, ময়ো সহায় কৰিছোঁ বাৰু। মই আপোনালোকক ভিডিঅ' কৰি পেলাই দেখাইছোঁ, যিহেতু অকণমানো দেখাই দিছোঁ। এয়া আহি পেলাই আমি এতিয়া ভাতত বহিলোঁ, ভাত খাম এতিয়া। বইলকৈ যে সিজাই থৈ গৈছিলোঁ যে কঁঠালগুটিকেইটা, খাবলৈ মনত পৰি আছে পূৰা একদম। ভাতখিনি কেতিয়া খাওঁ লাগিছে। আমাৰ এনেকৈয়ে খাই ভাল লাগে, আমি গাঁৱলীয়া মানুহ এনেকৈয়ে খাওঁ। আপোনালোকৰ কেনেকুৱা লাগে নাজানো, আপোনালোকে স্পেচিয়েলকৈ খাবও পাৰে। এয়া চাওক, এনেদৰে খাইছোঁ আমি। এই জালাং জুবুং যেনেকৈ খাওঁ আৰু আমি এইবিলাক খাই আমাৰ মজা লাগে, ভাল লাগে। আচলতে এইবিলাকহে ভাল বস্তু। কঁঠাল গুটিকেইটা বহুত ভিটামিন আছে বোলে, কি ভিটামিন আছে মই নাজানো, আপোনালোকে কমেণ্ট কৰি পেলাই কৈ দিবচোন বাৰু। এয়া মায়ে ঝাৰিছে এতিয়া ধান, ময়ো অকণমান সহায় কৰি দিছোঁ। ৰাতি হ'ল যিহেতু এয়া গেন্দা ফুলৰ খেতি কৰিম বুলি ভাবিছোঁ আমি এইবাৰ। সেইটো কাৰণে গেন্দা ফুলৰ, এইবাৰ বুলি নহয়, গেন্দা ফুল আমি প্ৰত্যেকবাৰে কৰোঁ। কাটিং কৰি আছে এইবিলাক দেখিছেনে? মই ৰৈ আছোঁ, মায়ে কাটিং কৰি আছে, ধুনীয়াকৈ কাটিং কৰিছে। ইফালে সিফালে পাতকেইখিলা কাটি দিছে। তাৰপিছতে এইবিলাক দেখিছেনে আপোনালোকে? এনেদৰে মায়ে চাইডৰ পাতবিলাক কাটি পেলাই গেন্দা ফুল খেতি কৰাও মই আপোনালোকক দেখাম বাৰু। মোৰ ভিডিঅ'বিলাক খালী চাই যাব, ছাবস্ক্ৰাইব কৰি থৈ দিয়ক চেনেলটো, যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে আহিলে পাই থাকে। এনেকুৱা ধৰণৰ আমি মাইকী মানুহবিলাকো কৰিব পাৰোঁ দিয়কচোন, ইমান ধুনীয়াকৈ। বৰ এটা জটিল কাম নহয়, সহজ, একদম চিম্পুল হয়। গাঁৱলীয়া মানুহ আমি, গাঁৱত থাকিলে আমাৰ সময়বোৰ এনেকুৱাকৈ পাৰ হৈ যায়, কেতিয়া পাৰ হৈ যায় দিনটো ক'বই নোৱাৰি। এয়া চাওকচোন, সন্ধিয়া হ'লেই আমাৰ এতিয়া শুবলৈ হ'বই আৰু। এয়া গেন্দা ফুল কাটি মেলি যেতিয়া হৈ গ'ল আমাৰ, এতিয়া শুবলৈ আমি যাম আৰু। আপোনালোককো ধন্যবাদ থাকিল ইমান দেৰি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। বাই।